মৰম আৰু সন্মান যেতিয়া বেলেগৰ পৰা পোৱা যায় নিজকে অনুভৱ হয় জীৱনটো বহুত ধুনীয়া। হেল্ল' এভৰিৱান, মেকআপ আৰ্টিষ্ট বৰ্ণালী অন্য এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। মই উপস্থিত আছোঁ আজি চানমাৰীত থকা দুগদুগী আছাম জুৱেলাৰী। তেওঁলোকে আজি 12টা বছৰ সম্পূৰ্ণ কৰিলে, লগতে 18টাকৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হ'ল। উৎপলদাক বহুত বহুত শুভেচ্ছা আৰু মৰম যাচিছোঁ। আগলৈ এই দুগদুগীৰ এই যাত্ৰা অনাগত দিনলৈকে আগুৱাই যাওক তাৰে কামনাৰে, আৰু তেওঁক বহুত বহুত ধন্যবাদ, কিয়নো আমাৰ নিচিনা উঠি অহা নৱপ্ৰজন্মক তেওঁ নিমন্ত্ৰণ জনাই তাত সন্মান দিছে। বহুত মেকআপ আৰ্টিষ্ট আছিল, লগতে প্ৰণৱ দাও গৈছিলে, আৰু আমাতকৈ বহুত ছিনিয়ৰ হয় দিলীপ দা, তেওঁকো আজি লগ পালোঁ। সন্মুখৰ পৰা লগ পোৱা নাছিলোঁ, নাম শুনি আছিলোঁ তেওঁৰ। খুব মৰমীয়াল হয় মানুহজন। আৰু উৎপলদাক বহুত বহুত ধন্যবাদ, কিয়নো মই এনেকুৱা অনুষ্ঠানত আজি ফাৰ্ষ্ট টাইম গৈছোঁ, আৰু ইমান মৰম আৰু ইমান সন্মান দিয়াৰ বাবে তেওঁক বহুত বহুত ধন্যবাদ। দুগদুগীৰ বিষয়ে মই আজি নতুনকৈ ক'ব নালাগে, কিয়নো তেওঁলোকক ৰাইজে মৰম দিছে, আদৰি লৈছে, তাৰ বাবে তেওঁলোকে আজি 12টা বছৰ সম্পূৰ্ণ কৰিলে। আশা কৰিছোঁ আপোনালোকৰ স্পেচিয়েল দিনত স্পেচিয়েল হ'বলৈ দুগদুগীত ভিজিট কৰক আৰু আপোনালোকৰ মন পচন্দৰ গহনা লৈ যাওক। লগতে অনাগত দিনত আমাকো মৰম দি যাব, আশীৰ্বাদ কৰিব। আপোনালোকৰ মৰম অবিহনে আমি একোৱেই নহয়। নেক্সট মিনি ব্লগত আকৌ লগ পাম। আজিলৈ বাই বাই।